হৈ গ'ল মই ক্ষমা কৰি দিয়ক আৰু কেতিয়াও নকৰো ইয়াৰ ফলটো আজি তাই পাইছে আপোনালোকে পুৰা ভিডিঅ' চাই পেলাই মোক কমেণ্ট কৰিব কাৰণ প্ৰথম ভাগৰখিনি কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব পাৰে আৰু পিছৰখিনি কেনেকুৱা হ'ব পাৰে হেল্ল' হোৱাটছআপ গাইজ মই সেলিম আৰু আপোনালোকে চাই আছে সেলিম আঠিয়া ব্লগ বলক আজি মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাম আৰু সেই ভিডিঅ' ক্লিপটো কি তাৰ আগতে দুটামান কথা মই আপোনালোকক শুনাব বিচাৰিছোঁ কেইদিনমান আগত ছ'চিয়েল মিডিয়াত মোবাইল খুলিলেই এটাই শব্দ আহে খুবেই বেয়া শব্দ আহে হয়তো আপোনালোকে বুজি পাইছে মোৰ কথাটো বা গম পাইছে মোৰ কথাটো মেয়াৰ দপদপনি অসমত নচলিব মেয়াৰ দপদপনি অসমত নচলিব মেয়াৰ দপদপনি অসমত নচলিব বলক আজি এই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম প্লিজ কাইণ্ডলি মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক শেষলৈ ভিডিঅ'টো চাব আৰু যোনে যোনে এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে পুৰা ভিডিঅ' চাই পেলাই মোক কমেণ্ট কৰিব কাৰণ প্ৰথম ভাগৰখিনি কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব পাৰে আৰু পিছৰখিনি কেনেকুৱা হ'ব পাৰে সকলোৱে নাজানে সেই প্ৰথম ভাগটো আপোনালোকে চাই মোক বেয়া কমেণ্ট নিদিব বেয়া কমেণ্ট দিব আপোনালোকক মই মানা কৰা নাই কমেণ্ট দিবলৈ আজি কেইদিন ধৰি মোবাইলত এটাই ওলাই আছে মেয়াৰ দপদপনি নচলিব অসমত মেয়াৰ দপদপনি নচলিব এই বিষয়ে মই ভিডিঅ' আপলোড দিয়া নাই কিন্তু আজি মই ভিডিঅ' আপলোড দি আছোঁ কোনটো ভিডিঅ' দি আছোঁ আপোনালোকে অলপ চাব অসমত থকা যিমান ইউটিউবাৰে হওক বা নিউজ লাইফে হওক বা নিউজেই হওক সকলো মানুহে ৰ'ষ্ট কৰিছে তাক লৈ পেলাই এই ছোৱালীজনীক লৈ পেলাই ৰ'ষ্ট কৰিছে ছোৱালীজনীক লৈ পেলাই বহুত বেয়া কমেণ্ট কৰিছে হয়তো কিছুমানে ক'ব পাৰে তুমি কিয় ভিডিঅ' বনোৱা নাই বা তুমি কিয় ৰ'ষ্ট কৰা নাই মই কেইদিনমান চাইছোঁ যে নাই ছোৱালীজনীক এনেকুৱা মানুহে গালি পাৰিছে আনকি আমাৰ অসমীয়া ভাই বন্ধুসকলেও তাইক গালি পাৰিছে সেইকাৰণে মই তাইক লৈ ৰ'ষ্ট কৰা নাই যিটোৱে কৰিছে তাই যিমানখিনিয়ে কৰিছে বেয়া কৰিছে আজি সেই বেয়াৰ ফলটো তাই পাইছে আপোনালোকে বিশ্বাস নকৰিব মই আপোনালোকক সৰু এটা ক্লিপ দেখুৱাম তাই এটা ভিডিঅ' এৰিছে গোটেই অসমবাসীক অনুৰোধ কৰিছে ৰিকুৱেষ্ট কৰিছে তাইক ক্ষমা কৰি দিব লাগে আৰু এনেকুৱা মন্তব্য যাতে তাই নিদিয়ে সেইটোও তাই কৈছে সেয়ে মই সেলিম আঠিয়া ব্লগৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যদি এজনী ছোৱালীয়ে নিজে ভিডিঅ' বনাই পেলাই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কান্দি কৈছে যে মোক ক্ষমা কৰি দিয়ক ইয়াত আৰু কোনো কথাই নাই যিহেতু আমি দুখ কৰিলে আমি আল্লাহ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আল্লাহ বা ভগৱানে যদি মাপ দি দিয়ে মই আৰু আপুনিনো কি সেয়ে মই আপোনালোকক কৈছোঁ যি হৈছে তাক বাদ দি পেলাই আপোনালোকে ছোৱালীজনীক মাপ কৰি দিয়ক মই আপোনালোকক সেই স্ক্ৰিপ্টটো দেখুৱাই আছোঁ আপোনালোকে চাব স্ক্ৰিপ্টটো ক্ষমা কৰি দিয়ক অসমবাসী মোৰ বহুত ডাঙৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে তাইক মাফ কৰি দিব মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ছোৱালীজনীক মাফ কৰি দিব আপোনালোকে কাৰণ যিহেতু ভিডিঅ' বনাই পেলাই তাই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে কান্দি ক্ষমা বিচাৰিছে যেনেকুৱা কাম কৰিছে তাই এই কামৰ কাৰণে অতি নিলজ্জীয় কাম তথাপিও তাই তাৰ অন্তৰত বা তাৰ মনৰ ভিতৰত ভগৱান বা আল্লাই হয়তো এনেকুৱা এটা ইংগিত পাইছে
আজি তাই বাধ্যত পৰি পেলাই সমাজৰ ওচৰত মাপ খুজিবলগীয়া হৈছে। সেয়ে মই আপোনালোকক কৈছোঁ বাৰে বাৰে, এই ছোৱালীজনীক আপোনালোকে মাফ কৰি দিব। মই চেলিম বিদায় লৈছোঁ। আপোনালোকে ভালে থাকিব। সদায় মই আপোনালোকক এটা কথাই ক'ম, আপোনালোক ভালে থাকিব, সুস্থ থাকিব, শান্তিত থাকিব। আপোনালোকে ভালে থাকিলে মোৰো মনটো ভাল লাগে। আপোনালোকে শান্তিত থাকিলে মোৰো মনটো শান্তি থাকে বা ভালে থাকে। সেয়ে মই আপোনালোকক বাৰে বাৰে কৈছোঁ, আপোনালোকে ভালে থাকিব, শান্তিত থাকিব, সুস্থ থাকিব। আৰু মই আপোনালোকৰ কাৰণে সদায় দোৱা কৰিম যাতে আপোনালোকক ভগৱান বা আল্লাই আপোনালোকক ভালে ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।